মোক মানে মানুহবোৰে মোক হাঁহে এইটো কাৰণে মোক হাঁহে মই আপোনালোকক কৈ আছোঁ আচলতে মনটো বহুত বেয়া লাগিছে মোক হাঁহে এইটো কাৰণে আপোনালোকে দেখাই দিছোঁ দেই চাই লওক মই যেন খেতি কৰোঁ দেখিছে নহয় আপোনালোকে যেন খেতি কৰোঁ এয়া ৰঙালাও লগাই থৈছোঁ আৰু হৈ ইয়াত বিলাহী আছে দেখিলে তো মই মানে খেতি কৰাৰ কাৰণে মোক হাঁহে খেতি কৰাৰ কাৰণে হাঁহে মোক বহুত কেইজনে মোক ইনবক্সতো আহি কৈছে যেন তই খেতিয়কহে আমুকহে তামুকহে ফাল্টু ফটুৱা এনেকৈ মানে হাঁহে আৰু কমেণ্টতো মানে বহুত মন্তব্য দি থাকে আপোনালোকে হয়তো চাই থাকে মানে হাঁহে অকল মানে খেতি কৰাটোক লৈ মই এতিয়া আপোনালোকক ক'ব বিচাৰিছোঁ দেই মোক খেতি কৰাটো মোক ইয়াত কি দুখ মোক কিবা দুখ আছে নেকি কওকচোন আপোনালোকে মই খেতি কৰিছোঁ আমি দুখীয়া মানুহ আমি খেতি কৰি খাওঁ আৰু খেতি কৰাটো মানে কি দুখ মই ক'ব বিচাৰিছোঁ খেতি কৰাটো কি দুখ আচলতে খেতি কৰি খাওঁ আমি ইমান ধনী মানুহ নহয় নহয় আমি বেলেগ কিবা কৰিবৰ কাৰণে হাতত এগাল পইচা লাগিব কিবা বিজনেছ কৰিবলৈ হ'লে বা কিবা কিবি কৰিবলৈ হ'লে হাতত পইচা লাগিব কিন্তু আমাৰ সেই পইচাটো নাই নহয় আমি খেতি কৰি চলোঁ বিন্দাছে চলোঁ মানে খেতি কৰি বিন্দাছ চলোঁ মই আপোনালোকক এতিয়া দেখাম এতিয়া ক'ত কেনেকৈ কি পইচা ইনকাম কৰোঁ দেখাম এতিয়া কিন্তু হ'লেও মনটো বেয়া লাগি থাকে আচলতে ৰাইজে যদি কিবা এটা কৈ দিয়ে নহয় ন তেতিয়া মনটো বেয়া লাগে খেতি কৰাৰ কাৰণে মই এতিয়া কথা শুনি আছোঁ এয়া বিলাহী লগাই থৈছোঁ চাই লওক দেখিলে এয়া বিলাহী ছিঙি আছোঁ পূৰা লাগন দি আছে বিলাহী চাওক একদম এই গছ হাৱলি গৈছে চাই লওক দেখিলে গছ হাৱলি গৈছে মই যেন আপোনালোকক কৈছিলোঁ যেন এই যেন ৰছীটো যেন লগাওঁ দেখিলে নাই এই যেন ৰছীটো দেখিছে নাই এই যেন ৰছীটো যেন লগাওঁ এইটো কিয় লগাওঁ মই কৈছিলোঁ নাই আপোনালোকক এইটো কাৰণে মানে গছটো গোটেই হাৱলি যায় চাওক না এই বিলাহী লাগি আছে নাই গোটেই গছটো হাৱলি গৈছে দেখিছে নাই তামাম বিলাহী লাগি আছে দেখিছে নাই চাই লওক গোটেই এইবিলাক খুঁটি ভাগি গৈছে দেখিছে নাই গুচি গৈছে হাৱলি গৈছে দেখিলে তো এনেদৰে মানে মই খেতি চেতি কৰি থাকোঁ দেই তো এতিয়া মই আপোনালোকক কম এতিয়া দেই চাই লওক মোক খেতি কৰাৰ কাৰণে আপোনালোকে হাঁহে ন আপোনালোকে দেখাইছে এয়া চাই লওক দেখিলে ৰঙালাও দেখিছে চাই লওক এইটো ৰঙালাও দেখিছে হয়তো আপোনালোকে আমি খেতি কৰিছোঁ দেই আমি খেতি কৰাৰ কাৰণে আমি এইটো ৰঙালাও দেখিলে এইটো ছিঙি ডাইৰেক্ট আমি ফ্ৰেছ বস্তু খাব পাওঁ দেখিলে যোনকেইজনে যেন আমাক কৈ আছে তই খেতি কৰ আমুকহে তামুকহে ফাল্টু মানে কিবা কিবি কৈ আছে নহয় মই সেইজনক ক'ব বিচাৰোঁ আপোনালোকে এইটো ৰঙালাও হয়তো বজাৰৰ পৰা চাগে এচিটি মান কাটি কেনে এচিটি কাটি যেন বিকে যেন এচিটি কাটি পিনে আপোনালোকে মানে কিনি নি খাইগৈ চাগে ঠিক আছে আমি কিন্তু উভয় নদীকে খাওঁ চাই লওক খেতি কৰোঁ এইটো একচেপ্ট কৰিছোঁ বাৰু চাই লওক এই দেখিলে ৰঙালাও দেখিলে আপোনালোকে ইয়াত খোজ দিবলৈ জেগা নাইকিয়াকৈ ৰঙালাও লাগি আছে চাই লওক এইটো ৰঙালাও দেখিলে এইটো ৰঙালাও তামাম ৰঙালাও এইটো যেন গোল গোলটো এইটো হ'ল চাকাটা দেই আৰু এইটো দীঘলীয়াটো সেইটো নগা ৰঙালাও হয় এইটো বহুত মিঠা হয় খাবলৈ এইটো দীঘলীয়াটো নগা ৰঙালাও হয় দেখিলে এই দেখিছে নাই কিমান লাগন দি আছে আপোনালোকক ইয়াত যদি হিচাপ কৰি দিওঁ নহয় আপোনালোকৰ মানে কৈছোঁ নহয় এতিয়া খেতি কৰাৰ কাৰণে জ্বলিছে নহয় আপোনালোকক যদি হিচাপটো দি দিওঁ নহয় আৰু জ্বলিব আৰু মোক বেয়া মন্তব্য কৰিব মই এতিয়া হিচাপটো দিম এতিয়া আপোনালোকক এই দেখিলে বহুতটা জাত আছে দেই এতিয়া দীঘলীয়া দেখিলে নগা ৰঙালাও মানে নগাই বিকিবলৈ আহে যেন নগাই বিকিবলৈ আহোঁতে মানে যোনটো গুটিটো মানে কি কয় আমি সচলে থৈ দিওঁ দেখিলে পূৰা লাগন দি আছে তো এতিয়া মই ক'ম দেই এই যে ৰঙালাও দেখিছে এই ৰঙালাও এপিচ ৰঙালাওত মই আপোনালোকক কম দি হিচাপত দেই এইটো হৈছে এইটোতো টাউনত আপোনালোকে কিনিবলৈ গ'লে 40 টকা কমে নাপায় এইটো নগা ৰঙালাওটোৰ ডিমাণ্ডটো বেছি এইটো এপিচত 40 টকা কমে আপোনালোকে নাপায় ঠিক আছে এপিচত 40 টকা যদি আপুনি 100 পিচ উলিয়ায় 100 পিছত কিমান হ'ব 4000 টকা দেখিলে কিমান পইচা 4000 টকা আৰু আপোনালোকক মই ক'ব বিচাৰিছোঁ ইয়াত অকল 100 পিছে ওলাবনে বাৰু ৰঙালাও এইডোখৰত 100 পিছে ওলাবনে 100 পিছত 4000 টকা যদি 200 পিচ উলিয়াব পাওঁ 8000 টকা 300 পিচ উলিয়াব পাওঁ 3 গুণ 12000 টকা ঠিক আছে এইটোৱে গ'ল মই আপোনালোকক ইয়াত কমটি হিচাপত মই পইচা 50,000 পামেই 50,000 পামেই ঠিক আছে তো এতিয়া যেন মোক যেন হাঁহিছিল সেইকেইজনে ঠিক আছে এতিয়া আপোনালোকৰ দাঁত ওলালে নে মোৰ দাঁত ওলালে 50,000 পাম মই 50,000 বিশ্বাস নহ'ব পাৰে আপোনালোকৰ 50,000 আৰু এতিয়া পাছতীয়াকৈ লগাই থৈছোঁ ইয়াত চালক এয়া মানে ফুল আহিছে আৰু কলি আহিছে আৰু দেখিলে সেয়া পাছতীয়াকৈ দেই এটা চালক পাছতীয়াকৈ এইটো কলি আহিছে চাওক দেখিলে মানে এইটো চাকাটা যোনটো সঁচটো ন এই চাকাটাটো এটা পাবে লাগে পাবে লাগি যায় মানে এনেকুৱা লাগন দিয়ে পাবে লাগে চাই লওক এয়া মানে পাছতীয়াকৈ লগাইছোঁ দেখিলে
চাই লওক মানে মই ৰঙালাওত 50,000 50,000 মই ল'মেই ঠিক আছে আৰু যোনকেইজনে হাঁহি আছে আপোনালোকৰ দাঁত লাই আছে আৰু মই এতিয়া কৈ দিলোঁ নহয় হয়তো আপোনালোকে আৰু হাঁহিব এতিয়া মানে জ্বলন কৰিব জ্বলন ফিল হ'ব আপোনালোকৰ ঠিক আছে মই সেইটো কাৰণে ক'ব বিচাৰিছোঁ মই 50,000 এই ৰঙালাও পৰা ল'ম ঠিক আছে আৰু মই আপোনালোকক এটা বিলাহী দেখাম দেই এতিয়া বিলাহী যেন মই লগাই আছোঁ দেই বিলাহীটা ৰেটটো কমি আছে বাৰু কিন্তু বিলাহী আপোনাক মই এইটো ক'ম আপুনি যদি পইচা ঘটিবলৈ যদি খেতি কৰে নহয় আপুনি বিলাহী খেতি কৰক আলুগুটি খেতি কৰক ৰঙালাও খেতি কৰক মই আৰু বেলেগ খেতি কৰিব নকওঁ মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ দেই বিলাহী খেতি কৰিব ৰঙালাও খেতি কৰিব ঠিক আছে বিলাহী ৰঙালাও লগাই দিয়ক না বিলাহী ৰঙালাও আপুনি লগাই দিয়ক না পইচা চুই ভাল পাব দেখিলে এই যেন বিলাহীখিনি দেখিছে এই বিলাহীখিনি কমটি হিচাপত মই 5 লাখ টকা বিলাহীত পাম হয় বিশ্বাস নহ'ব আপোনালোকক মই পাম 5 লাখ টকা 5 লাখ টকা মই কমটি হিচাপত পাম মই 5 লাখ পামেই এইটো মই এই বিলাহীডোখৰত মই মানে 5 লাখ পাম হয় 5 লাখ টকা পামেই মই ঠিক আছে এতিয়া যোনখিনি হাঁহি আছিলে নহয় আপোনালোকে হাঁহি থাকক দাঁত লাই থাকক ঠিক আছে মোক খেতি কৰাৰ কাৰণে উৎসাহ দিব লাগে আপোনালোকে মোক হাঁহিছে আচলতে বুজি নাপাওঁ দেই খেতি কৰিলে মানে কি বেয়া নাই খেতিয়ক মানে কি বেয়া নেকি মই কিন্তু খেতিয়ক পৰিচয় দিহে ভাল পাওঁ মই এটা খেতি কৰা ল'ৰা মোৰ ঘৰ পাহাৰৰ কিনাৰত ঠাইখন পাহাৰ হয়তো আপোনালোকে কেমেৰাত দেখা নাই মোৰ ঘৰ পাহাৰৰ কিনাৰত মই খেতি কৰি খাওঁ ঠিক আছে আৰু এতিয়া এই ৰঙালাওকেইটা দেখিছে নাই এতিয়া হয়তো আপোনালোকক দেখি খাওঁ লাগি গৈছে চাগে আহিব দিম যোনকেইজনে হাঁহিছে সেইকেইজনকো দিম আহিব লৈ যাবহি বিহু বুলি এটা ৰঙালাও লৈ যাবহি বিহু বুলি এটা ৰঙালাও লৈ চাওক না কিমান লাগন দি আছে চাই লওক কি তামাম লাগন মই এইটোৱে ক'লোঁ বহুত লাগন দি আছে এইবোৰ চাওক না দেখিলে দেখাইছোঁ দেই চাই লওক দেখিলে তামাম লাগন দি আছে তো এই ভিডিঅ'টো মই যোনসকলে মোক হাঁহিছিলে সেই হহা লোকসকললৈ প্ৰেৰণ কৰিলোঁ ভিডিঅ'টো আৰু যোনসকলে এই ভিডিঅ'টো চালে যোনসকলে মোক নাই হহা আপোনালোকক এটা মই অনুৰোধ কৰিব বিচাৰিছোঁ সেই হহা লোকসকলক আপোনালোকে কি ক'ব কমেণ্ট বক্সটো খোলা থাকেই আপোনালোকক মই এটা অনুৰোধ কৰিছোঁ আপোনালোকে কমেণ্ট এটা কৰি যাব মানে বেয়া লাগে ন আচলতে এতিয়া মানুহে কৈ থাকে খেতি আমাৰ বজাৰ আমাৰ আৰে বাবা আপোনালোকে যদি খেতি নকৰে খেতি আমাৰ বজাৰ আমাৰ কেনেকৈ হ'ব আমি খেতি কৰিব লাগিব ঠিক আছে এতিয়া এনেকৈ কথা কৈছোঁ দেই এতিয়া মই খেতি কৰিছোঁ দেই এতিয়া এইবিলাক মাটি এনেই পৰি আছে এইবিলাক যদি মাটিত যদি খেতি কৰিলে হয় ঠিক আছে আমাৰ নিবনুৱা সমস্যাটো সমাধান হ'ল হয় ঠিক আছে আমাৰ লোকসকলে লাজ কৰে আমাৰ লোকসকলে খেতি কৰিবলৈ লাজ কৰে কি ক'ব আমুকে তামুকে খেতি কৰিবলৈ লাজ কৰে এইটো কথা নহয় আচলতে খেতি মেইন মই কিন্তু খেতি কৰি ভাল পাওঁ খেতি মেইন আৰু খেতিৰ পৰা বহুত বস্তু লৈছোঁ খেতি কৰি পিনে এইটো আপোনালোকক মই দেখাব পাৰিম বহুত বস্তু লৈছোঁ এবাৰ বিলাহী কৰিছিলোঁ দেই একে বছৰত নহয় মানে আপোনালোকে গমেই পায় নহয় যোনসকলে বিলাহী খেতি কৰে মানে 3 মাহত ছিঙিব পাৰে দেই 3 মাহ তাৰমানে 4-5 মাহত 3.5 লাখ টকা পাইছিলোঁ আৰু 3.5 লাখ টকা দি মানে 3 লাখ পাইছিলোঁ আৰু একেচাতে এখন মানে জিতো এখন লৈছোঁ মানে চব্জি কঢ়িয়াবৰ কাৰণে মানে নিজৰ চব্জিটো যদি নিজে আমি আঁতত বিকোঁগৈ নহয় তেতিয়া মানে পইচাটো বেছি পায় তো একেচাতে জিতো এখন লৈছোঁ আচলতে জিতোখন বেলেগৰ কাৰণে এটা সাধাৰণ যেনিবা কিন্তু আমাৰ কাৰণে সেইখন বহুত ডাঙৰ কিন্তু দেই কাৰণ কেলৈ নিজে কষ্ট কৰি কিনে লৈছোঁ ন কষ্ট কৰি লোৱা বস্তুটো বহুত ডাঙৰ হয় তেনেকুৱা আৰু এতিয়া মই আপোনালোকক কওঁ দেই এতিয়া এইবিলাক মাটি চাওক নাই এনেই পেলাই থৈ দিয়ে এইবিলাক মাটি কিন্তু মই তাত খেতি লগাই আছোঁ এইবিলাক মাটি এনেই পেলাই থৈ দিয়ে এইবিলাক মাটিত যদি ৰঙালাও বিলাহী চিলাহী যদি লগাই দিয়ে কিমান পইচা পাব ঠিক আছে তো এইটো ক'লোঁ ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ভিডিঅ'টো শ্বেয়াৰ নকৰাকৈ নাথাকিব যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো যদি ইউটিউবত চাই আছে যদি চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত যদি চাই আছে ফেচবুক পেজটো যদি ফ'ল' কৰা নাই ফ'ল' কৰিব ধন্যবাদ।